এডুকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে APDCLৰ ফালৰ পৰা কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, অনলি আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ আছে। তাৰ বাবে আপোনালোকে কিমান তাৰিখৰ পৰা আপোনালোকে যাব লাগিব সকলোখিনি এই ভিডিঅ'তে গম পাব পাৰিব। আৰু ইয়াতে কোনো ধৰণৰ পৰীক্ষা নহয় আৰু আবেদন মাচুল বিচৰা নাই। লগতে এই APDCLৰ পদখিনিৰ বাবে কি লাগিব সকলোখিনি আমি জানিম। আৰু ইয়াতে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই, আপোনালোকে অনলি গ'লেই হৈ গ'ল ৱাক ইন ইণ্টাৰভিউৰ বাবে। সকলোখিনি আমি ডিছক্ৰাইব কৰিম, আলোচনা কৰিম, সকলোখিনি মাধ্যম কি ইয়াতে উল্লেখ কৰিছে। গতিকে চেনেলটো প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰক আৰু বেল নটিফিকেশ্যন অন কৰক আৰু কমেণ্ট ছেকশ্যনত জনাব যদি কিবা বুজি নাপায়। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব, যিহেতু এটা ভাল সুযোগ আহিছে। আৰু ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ আছে 24 তাৰিখ 4 মাহ 2024, অৰ্থাৎ তাৰিখটো মনত ৰাখক। 24 তাৰিখৰ দিনাখন আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ আছে, যিটো APDCLৰ বাবে 10:30 বজাত আছে। যিটো আপোনালোকৰ কি কৰিব লাগিব, কল চেণ্টাৰ এক্সিকিউটিভ, অৰ্থাৎ APDCLত আপোনালোকৰ অফিচতে কল চেণ্টাৰ এক্সিকিউটিভ হিচাপে কাম কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ ক্ৰাইটেৰিয়া বিচাৰিছে অনলি পুৰুষসকলক, মেল গ্ৰেজুৱেট উইথ কম্পিউটাৰ ডিপ্ল'মা, অৰ্থাৎ আপোনালোকে পুৰুষ হ'ব লাগিব, লগতে গ্ৰেজুৱেট কৰা হ'ব লাগিব, লগতে কম্পিউটাৰ ডিপ্ল'মা আপোনালোকৰ লাগিব ছমহীয়া হ'লেও হ'ব, বা আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট এখন থাকিলে হ'ব, বা ডিপ্ল'মা থাকিলে হ'ব। এতিয়া চেলাৰী বেণ্ডটো যথেষ্ট ভাল হয়, 10,500 পৰা 18,000লৈকে আছে, আৰু ডিপেণ্ড কৰিব আপোনালোকৰ পাৰফৰ্মেঞ্চৰ ওপৰত। লগতে লোকেশ্যন আপোনালোকৰ 1912 ডাটা চেণ্টাৰ APDCL হয়, আৰু ASEB বুলি উল্লেখ কৰিছে। আৰু কেম্পাছ ASEB কেম্পাছ হয়, আৰু 6 মাইল গুৱাহাটী 22। এইটো লোকেশ্যনে আপোনালোকে গ'লে ৱাক ইন ইণ্টাৰভিউত পাবগৈ, যিটো 24 তাৰিখ 4 মাহ 2024 10:30 বজাত হ'ব। আৰু সোনকালে যাবলৈ চেষ্টা কৰিব। কণ্টেক্ট নাম্বাৰটো ইয়াতে উল্লেখ কৰিছে অফিচৰ। কিন্তু ইয়াতে মোক বহুতে সুধিব যে APDCLৰ পৰা ওলাইছে, কোনো ধৰণৰ যদি এক্সাম নহয় কেনেকৈ পাতিব, এইটো কথা কেনেকৈ সম্ভৱ হয়। কাৰণ ইয়াতে যদি মই কওঁ APDCLৰ অফিচতে আপোনালোকে কাম কৰিব পাৰিব, কিন্তু কোম্পানীত অৰ্থাৎ থাৰ্ড পাৰ্টি হিচাপে আপোনালোকে থাৰ্ড পাৰ্টি যি কোম্পানী হয় তেওঁলোকে এইটো আপোনালোকক চিলেক্ট কৰিব। গতিকে কিন্তু আপোনালোকৰ অফিচটো হ'ব APDCL, আৰু তাতে আপোনালোকে কল চেণ্টাৰ এক্সিকিউটিভ হিচাপে কাম কৰিব পাৰিব। দৰমহা যথেষ্ট ভাল হয়। ইয়াতে সকলোখিনি ডিটেইলছ দিয়ে দিছে। কিবা জানিবলৈ হ'লে ইয়াতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে, বা এই এড্ৰেছটো মতে আপোনালোকে ভিজিট কৰিলেও হ'ল। কোনো ধৰণৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ নালাগে, অনলি কম্পিউটাৰ ডিপ্ল'মা প্লাছ আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব, লগতে পুৰুষ হ'ব লাগিব, আৰু লগতে পোষ্ট যিটো নেম হৈছে কল চেণ্টাৰ এক্সিকিউটিভ। আৰু ৱাক ইন ইণ্টাৰভিউ আছে 24 তাৰিখ 4 মাহ 2024 10:30 বজাত আছে। লোকেশ্যনটো 1912 ডাটা চেণ্টাৰ APDCL ASEB কেম্পাছ 6 মাইল গুৱাহাটী 22, আৰু কণ্টেক্ট ইয়াতে উল্লেখ কৰিছে যদি কিবা জানিব বিচাৰে। গতিকে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকক, এনেকুৱা ধৰণৰ কিছুমান আপোনালোকে লাভ কৰিব পাৰিব তথ্য। আমাৰ চেনেলটো যদি প্ৰথমবাৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰিব, আৰু যদি কিবা বুজি নাপায় নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, বেছি দীঘল নকৰোঁ, আপোনালোকৰ টাইম নষ্ট নকৰোঁ। গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, আৰু কিবা বুজি নাপালে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব, আৰু বন্ধুবৰ্গলৈ নিশ্চয় শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জানে এই কথাটো।